আমি সকলোৱে জানো যে অহা বছৰৰ মেট্ৰিক পৰীক্ষা নতুন নিয়মত আৰু এইবাৰতকৈ আৰু অধিক টান হ'ব। কিন্তু এই বেয়া খবৰৰ মাজতে তোমালোক সকলো ছাত্ৰ-ছাত্ৰীলৈ আছে 4টাকৈ ভাল খবৰ। এতিয়া ইয়াৰ ভিতৰত মই জানো যে বহুতেই 4 নম্বৰ খবৰটোলৈ চাই নাথাকিব পাৰে। কিন্তু এইটো নিশ্চিত যে তোমালোকৰ বাবে এইটোৱে হ'ব আটাইতকৈ ভাল খবৰ আৰু সকলোৱে জনাটো জৰুৰী। এতিয়া আহা আমি সেই ভাল খবৰ কেইটালৈ আগবাঢ়ো। এতিয়া প্ৰথমটো খবৰ আমি শুনিব পাইছো যে অহা বছৰ মেট্ৰিক পৰীক্ষা CBSE নিয়মত হ'ব। এতিয়া পোনপ্ৰথমতে মেট্ৰিক CBSE নিয়মত হ'লে ছাত্ৰ-ছাত্ৰীসকল ইণ্ডিপেণ্ডেণ্ট হ'ব। মানে তেওঁলোকে এক্সামৰ বাবে প্ৰিপেয়াৰ নিজে কৰিব লাগিব। আনকি তেওঁলোকে এক্সামত কাষৰ পঢ়া ছাত্ৰ বা ছাত্ৰীজনৰ পৰা একো সহায় ল'ব নোৱাৰিব। কাৰণ সকলোৰে কুৱেশ্যন পেপাৰৰ ছেট বেলেগ বেলেগ থাকিব। আৰু যিহেতু MCQ আৰু লং কুৱেশ্যন দুয়োটাতে পাছ কৰিব লাগিব আৰু ইয়াৰ কাৰণে ছাত্ৰ বা ছাত্ৰীজনে তোমালোকে MCQ প্ৰেক্টিছ কৰিব লাগিব। নহ'লে MCQত ফেইল হ'লে সেইটো ছাবজেক্টত ফেইল কৰাই দিয়া হ'ব। আৰু এই নিয়মৰ দ্বাৰা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলক এতিয়াৰে পৰা কম্পিটিটিভ এক্সামবোৰৰ কাৰণে কেনেদৰে প্ৰিপেয়াৰ কৰিব লাগিব তাৰে এটা আভাস দিবলৈ প্ৰয়াস কৰিছে। আৰু ইয়াৰ দ্বাৰা ইনডাইৰেক্টলি তোমালোকৰে লাভ হ'ব। গতিকে এইটো এটা ভাল খবৰ যে আমাৰ ASSEB বৰ্ডেও এনেধৰণৰ শিক্ষা ব্যৱস্থা আনিছে। এতিয়া দ্বিতীয়টো খবৰ এতিয়াৰ পৰা আৰু ইমান মুখস্থ কৰিব নালাগে। তাৰ মানে নতুন পদ্ধতি অনুসৰি তোমালোকে কিতাপত যি কুৱেশ্যন আছে কেৱল সেইবোৰ যে আহিব সেইটো কথা নহয়। অহাবাৰ মেট্ৰিকত আমি এনেকুৱা কিছুমান কুৱেশ্যন দেখিব পাম য'ত তোমালোকক কোনো এটা চেপ্টাৰৰ পৰা কনচেপচুৱেল কুৱেশ্যনছ বা MCQ সুধিব। আৰু এটা ভাল খবৰ যে এতিয়া যদি কোনো এজন ছাত্ৰই চেপ্টাৰটো বুজি পাইছে তেনেহ'লে কেৱল চিম্পুল প্ৰেজেণ্ট টেন্সেৰে তেওঁ সেই কথাখিনি বৰ্ণনা কৰি বা বুজাই দিলে তেওঁ এটা খুব ভাল নম্বৰ পাব। গতিকে আমাৰ বাবে এইটো এটা ভাল খবৰ যে যদি আমি কোনো এটা চেপ্টাৰ ভালদৰে বুজি লওঁ তেনেহ'লে তাৰ পৰা যেনেকৈ কুৱেশ্যন নহওক আমি কৰি আহিব পাৰিম। এতিয়া তৃতীয়টো হ'ল যে যিহেতু অহাবাৰ যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে CBSEৰ পেটাৰ্ণৰ প্ৰশ্ন লিখিব পাব আৰু সেইবাবে আমি তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ 45 মাৰ্কছ আনলক ইবুক। ইয়াত থাকিব CBSEৰ প্ৰিভিয়াছ ইয়েৰ MCQবোৰ কাৰণ যিহেতু HSLC 2025ত CBSEৰ নিয়ম ফ'ল' কৰা হ'ব। গতিকে CBSE বৰ্ডৰ পাষ্ট ইয়াৰ MCQ অহাৰ বহুতখিনি চান্স আছে। আৰু লগতে ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা MCQ পাবা। ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ বাবে আছে। এই ইবুকখন কেনেদৰে আমি ল'ব পাৰিম তাৰ কাৰণে তোমালোকে মোক এইটো নম্বৰত মেছেজ কৰিব লাগিব। তাতে তোমাক এটা QR কোড চেণ্ড কৰা হ'ব। সেইটো তোমালোকে স্কেন কৰি পে'মেণ্ট কৰিব লাগিব আৰু তোমাক এনেদৰে হোৱাটছএপত এই ইবুক কেইখন পাই যাবা। হোৱাটছএপতে ইবুক কেইখন তোমাক পঠিয়াই দিয়া হ'ব। গতিকে পলম নকৰিবা। প্ৰথম 100 জনৰ কাৰণে এই ইবুকখন মাত্ৰ পাবা 98 ৰুপিছত। কিন্তু ইয়াৰ পিছত 140 ৰুপিছ পে' কৰিব লাগিব। যদি তুমি বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজীত এটা ভাল মাৰ্কছ ল'ব বিচাৰা তেনেহ'লে এতিয়া এইখন পাৰচেছ কৰা। আজি ভিডিঅ'টো ইমানেই। কিপ ৱাচিং চিক্ৰেট আছাম।